নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে ৰাতিপুৱাৰ শুভকামনা জনালোঁ। বন্ধু-বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ মাজলৈ হৰাফুলৰ আজিৰ এটি নতুন অংশ লৈ আহিছোঁ। হৰাফুলৰ আজিৰ অংশটিৰ নাম হ'ল ৰাধা কৃষ্ণ আৰু সৰগৌৰী। বন্ধু-বান্ধৱীসকল, আহকচোন হৰাফুলৰ আজিৰ নতুন অংশটিলে আমি একেলগে আগবাঢ়োঁ আৰু অনুভৱ কৰোঁ হৰাফুলৰ অনুভূতিবোৰক। ৰাধা কৃষ্ণ আৰু সৰগৌৰী। প্ৰেম মানেই বিবাহ নহয়, সেয়া ৰাধা কৃষ্ণই দেখুৱাইছিল। কিন্তু বিবাহ মানেই যে প্ৰেম, সেয়া মহাদেৱ আৰু গৌৰীয়ে জনমে জনমে দেখুৱাই গৈছিল। প্ৰেমৰ সমাপ্তি বিবাহ নহ'বও পাৰে সঁচা, কিন্তু প্ৰেম অবিহনে বিবাহ যে অসম্ভৱ, সেয়া দেৱী পাৰ্বতীতকৈ ভালকৈ আৰু কোনে বুজিব। হাঁহি উঠে যেতিয়া কিছুমানে কয় প্ৰেম কৰিলে শিৱ পাৰ্বতীৰ দৰে হ'ব লাগে। ৰাধা কৃষ্ণৰ প্ৰেমনো প্ৰেম নে এৰা? ৰাধা কৃষ্ণৰ বিৰহহে আছিল অকল। বিৰহৰ ভয়ত কাৰোবাৰ প্ৰেমক অপমান কৰাসকলে হয়তো নাজানে ৰাধা কৃষ্ণতকৈও অধিক বিৰহ মহাদেৱ আৰু গৌৰীয়ে সহিছিল। ইমান সহজ নে গৌৰী হোৱা? কেৱল এজনৰ বাবেই বাৰে বাৰে জনম লোৱা। ইমান সহজ জানো সদাশিৱ হোৱা? প্ৰিয়জনৰ বাবে এটা জনম ধৰি সমাধিত বহা। প্ৰেমত বিৰহ স্বাভাৱিক। বিবাহ মানেই যদি পৰম সুখ, তেন্তে কিয় সুখী নহ'ল ৰাম আৰু সীতা? শিৱৰাত্ৰি প্ৰেমৰ উৎসৱ, প্ৰাপ্তিৰ উৎসৱ, কিন্তু ইয়েই সমাপ্তি নহয়। এই প্ৰেম তুলনাহীন। যিয়ে ইয়াক তুলনা কৰে তেওঁ না সৰগৌৰীক বুজি পায়, না ৰাধা কৃষ্ণক। শিৱৰ শক্তি আছিল গৌৰী, কৃষ্ণৰ প্ৰাণ আছিল ৰাধা। পূৰ্ণ কিন্তু দুয়োজনেই মাত্ৰ সেন্দুৰৰ বাধা। ধন্যবাদ।